হেল্ল' অসম ভাই বন্ধুসকল খবৰ কেনেকুৱা আশা কৰিছোঁ ভালে আছে চাগে আজি আপোনালোকৰ সন্মুখত মই বৰ্ডৰ স্মাৰ্ট ৱাচ এক্সটেণ্ড কল প্লাছৰ বিষয়ে ক'ম আৰু পানীত পেলাই চাম যদি মোৰ চেনেলত নতুন আহিছে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু নতুন ভিডিঅ' পাবলৈ বেল আইকন দবাব আহক আৰম্ভ কৰোঁ Even when you feel low, you can still go. Even when you feel slow, you can still go. Even when there's no এই ঘড়ীটো মই 4-5 দিন ধৰি চলাই আছোঁ আৰু ফুল চাৰ্জ দি চলোৱাৰ পাছত ব্লুটুথ মোডত মাত্ৰ 47% হে চাৰ্জ গৈছে আৰু এতিয়া 53% চাৰ্জ আছে আৰু এই ঘড়ীৰ ভইচ কলৰ কথা কওঁ যদি এই ঘড়ীৰ ভইচ কল একদম ক্লিয়াৰ শুনা যায় নইজ কেঞ্চেলেশ্যন আছে আৰু আপোনাৰ কথা অপচাইডও ক্লিয়াৰ শুনিব এতিয়া আপোনালোকক এই ঘড়ীৰ ভিতৰত কি এপ্লিকেশ্যন আছে সেইকেইটা দেখাবলৈ ওলাইছোঁ এয়া ভিডিঅ'টো চাই লওক এই আছে ঘড়ীটো ইয়াৰ মেনু কিটা দেখাই দি আছো আপোনালোকক ইয়া চাওক ইয়াত ডায়াল পেড আছে কল হিষ্টৰী আছে কন্টেক্ট সেভ কৰিব পাৰিব হাৰ্ট ৰেট আছে SPO 02 আছে স্লিপ মোড আছে এলাৰ্মো দিব পাৰিব আৰু ইয়াৰ সেটিংত গৈ দেখাই দি আছো মই এই চাওক টুলত আপোনালোকে মিউজিক কন্ট্ৰোল কৰিব পাৰিব কেমেৰা কন্ট্ৰোল কৰিব পাৰিব তাৰ পাছত আপোনাৰ মোবাইলটো বিচাৰিব পাৰিব আৰু ফ্ল্যাশ লাইট জ্বলাব পাৰিব এতিয়া আপোনালোকক এই ঘড়ীৰ মোবাইল এপ্লিকেশ্যনটো দেখাবলৈ ওলাইছো এয়া চাই লওক এয়া চাওক ঘড়ীৰ মোবাইল এপ্লিকেশ্যনটো এয়া ইয়াত ওয়াচ সেটিং আছে তাৰ পাছত ফাইন্ড মাই ওয়াচ আছে ব্লুটুথ কলিং সেটিং আছে আৰু এলাৰ্ম সেট কৰিব পাৰিব এয়া এই ঘড়ীৰ ওয়ালপেপাৰ কেইটামান দেখাই দি আছো এয়া চাওক ইয়াৰ পৰা আপোনালোকে যিকোনো ওয়ালপেপাৰ সেভ কৰিব পাৰিব এইকিটা হল ঘড়ীৰ লগৰ ওয়ালপেপাৰ আৰু কাস্টমাইজ ইওর ওয়াচ ফেসত গৈ আপোনালোকৰ নিজৰ ফটো দিব পাৰিব এইয়া ঘড়ীটো পানীত পেলাই চাইছো ভিডিঅ'টো চাই লওক এইয়া চাওক পানীত পেলোৱাৰ পাছতো ঘড়ীটো একো হোৱা নাই ঘড়ীটো ভালে আছে আপোনালোকে এই ঘড়ীটো ল'ব পাৰে যদি এই ভিডিঅ' ভাল লাগিছে তেনেহ'লে লাইক কৰিব আৰু শ্বেয়াৰ কৰিব আৰু যদি মোৰ চেনেলত নতুন আহিছে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু নতুন ভিডিঅ' পাবলৈ বেল আইকন দবাব আশা কৰিছোঁ আৰু এটা ভিডিঅ'ত লগ পাম ধন্যবাদ